এই মেৰবিল অঞ্চলৰ এই মহিলা সমিতিৰ বাকৰিটোক মেৰবিল অঞ্চলৰ স্বাভিমান হিচাপে গঢ়ি তুলিব বিচাৰোঁ। ইয়াতে আমাৰ সক্ৰিয়তা আমি বজাই ৰাখিব বিচাৰোঁ। তাৰ কাৰণে এই অনুষ্ঠানটিৰ আৰু যথেষ্ট কৰণীয় আছে। ইতিমধ্যে মই গম পোৱা মতে মুখ্য উপদেষ্টা মহোদয়ে তত্ত্বাৱধানতে এই বাউণ্ডেৰী ৱালৰ ব্যৱস্থা কৰিব। তাৰ কাৰণে মই তেখেতলৈ মোৰ ফালৰ পৰা পুনৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এজন ব্যক্তি যি বদান্যতা সেইখিনিক আমি কেতিয়াও পাহৰি যাব নালাগে বা স্বীকাৰ কৰিবই লাগিব। সমান্তৰালভাৱে আমাৰ দায়িত্ব বা মেৰবিলবাসী ৰাইজৰ দায়িত্ব থাকিব যে আমি এই সম্পত্তিবিলাক এই অনুষ্ঠানবিলাক আমি জীয়াই ৰাখিব পাৰোঁ। আৰু আমাৰ কাৰণে এটা ডাঙৰ সমস্যা এই অনুষ্ঠানবিলাক জীয়াই ৰখাটো। বিভিন্ন পৰিস্থিতিত পৰিৱেশত আমি এই অনুষ্ঠানবিলাক জীয়াই ৰখাৰ ক্ষেত্ৰত কিছুমান প্ৰতিবন্ধকতাৰ মাজে মাজে সৃষ্টি হ'ব পাৰে, কিন্তু আমি সকলোৱে যদি একগোট হৈ থাকোঁ, মই ভাবিছোঁ অনাগত দিনত আমি এই মহিলা সমিতিৰ বাকৰিক আমি মেৰবিলৰ স্বাভিমান হিচাপে গঢ়ি তুলিব পাৰিম। মই আশা ৰাখিছোঁ আজি ৭৭তম গণতন্ত্ৰ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত ভাৰতবৰ্ষই যিদৰে সগৌৰৱেৰে এটা স্বাধীন দেশৰ নাগৰিক হিচাপে নিজৰ সংবিধান গঢ়ি তুলিব পাৰিছিল। আজিৰ এই দিনটোতে ভাৰতৰ সংবিধান গৃহীত হৈছিল। 1930 চনৰ 26 জানুৱাৰী দিনটোতে যেতিয়া কংগ্ৰেছৰ নেতৃত্বত ভাৰতবৰ্ষত ব্ৰিটিছ খেদাৰ যি আন্দোলন হৈছিল, সেই আন্দোলনৰ আজিৰ দিনটোতে পূৰ্ণ স্বৰাজ ঘোষণা কৰিছিল যে আমি ব্ৰিটিছৰ পৰা পূৰ্ণ স্বৰাজ লাগে, আমি ব্ৰিটিছৰ অধীনত নাথাকোঁ। আৰু সেইদৰে এক দীঘলীয়া আন্দোলনৰ ফলত আমি ভাৰতবাসী স্বাধীন হ'লোঁ। আমাৰ নিজৰ সংবিধান এখন হ'ল, আমি নিজৰ বাক স্বাধীনতা পালোঁ। আমি এখন পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ এখন গণতান্ত্ৰিক দেশৰ স্বাভিমানী নাগৰিক হিচাপে আমি আজি জীয়াই আছোঁ। মই আশা ৰাখিম আমিও এই মেৰবিলবাসী ৰাইজেও ভাৰতবৰ্ষৰ এটা ক্ষুদ্ৰ অঞ্চলত থাকিও আমাৰ নিজৰ স্বাভিমান, আমাৰ যিটো জাতীয় ঐতিহ্য, আমাৰ কৃষ্টি, আমাৰ পৰম্পৰা আমি জীয়াই ৰাখিব পাৰিম। আৰু তাৰ কাৰণে আমাৰ সকলোৰে সৎ প্ৰচেষ্টা, দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা লাগিব। এইখিনিতে আমাৰ যিহেতু আই মাতৃসকল আছে, এখন সমাজ গঢ়াত ইতিমধ্যে কৈ গৈছিল যে এখন সমাজ গঢ়াৰ ক্ষেত্ৰত আই মাতৃসকলৰ যথেষ্ট ভূমিকা আছে। আৰু আমি ভাবোঁ মেৰবিল অঞ্চলৰ এই উঠি অহা নৱপ্ৰজন্মক, যুৱক যুৱতীসকলক সৎ পথলৈ লৈ যোৱাৰ ক্ষেত্ৰত, সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ এই আই মাতৃসকলৰ অনন্য ভূমিকা আছে। আৰু সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি কিছুমান ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ বৰ্তমান সমাজ ব্যৱস্থাই প্ৰতিযোগিতামূলক বিশ্বৰ লগত সমানে খোজ মিহাই যাবৰ কাৰণে আমি পদে পদে বাধাৰ সন্মুখীন হ'ব লগা হয়। কাৰণ আমি এনেকুৱা কিছুমান কথা নাজানো, যাৰ কাৰণে আমি প্ৰতিযোগিতামূলক এই বিশ্বৰ লগত সমানে খোজ মিলাই যাব নোৱাৰোঁ। গতিকে আমি সপোন দেখুৱাব লাগিব, আমি সপোন দেখিব লাগিব, আমি সপোন দেখুৱাব লাগিব। আৰু সেই সপোনক সাকাৰ ৰূপ দিবৰ কাৰণে আমি কিখিনি কৰিব লাগিব তাৰ এক পৰিকল্পনা যুগুত কৰি প্ৰণালীবদ্ধভাৱে, বিজ্ঞানসন্মতভাৱে আমাৰ উঠি অহা প্ৰজন্মক যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, মই ভাবিছোঁ অনাগত দিনত আমি এই মেৰবিল অঞ্চলে আমি অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে এখন সুন্দৰ সমাজ গঢ়ি তুলি আমি এটা নিজৰ স্বাভিমানী আমি মেৰবিলবাসী ৰাইজ হিচাপে ৰাইজৰ আমি চিনাকি দিব পাৰিম। গতিকে মই আশা ৰাখিম আজি এই শুভ মুহূৰ্তত আমি যাতে আমাৰ ল'ৰা ছোৱালীখিনি সৎ পথত থাকক। আমি বৰ্তমান দেখিবলৈ পাইছোঁ সমাজৰ বিভিন্ন অঞ্চলত যিটো মাদক দ্ৰব্যৰ অবাধ প্ৰচলন, ড্ৰাগছৰ অবাধ প্ৰচলন, নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন বা বিভিন্ন ধৰণৰ মটৰচাইকেল চলোৱাই হওক বা বিভিন্ন ধৰণৰ বাইক আৰোহীসকলৰ যি উদ্ভণ্ডালি, সেইবিলাকৰ পৰা যাতে আমি নিজৰ ল'ৰা ছোৱালীখিনিক ভাল কৰি লৈ যাব পাৰোঁ, এটা ভাল শিক্ষা দিব পাৰোঁ, এটা ভাল পথেৰে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেকগৰাকী অভিভাৱকে এতিয়াৰ পৰা দায়িত্ব ল'ব লাগিব। মোৰ আজি এটা কথা মনত পৰিছে, যেতিয়া আমি সৰু হৈ আছিলোঁ, আমি LP স্কুলত আছিলোঁ, তেতিয়া আমি এজন ছাৰলৈ ভয় কৰিছিলোঁ। আজি ছাৰ নাই,
ললিত বৰা ছাৰ তেখেতৰ বিদ্ৰোহী আত্মালৈ মই এই ক্ষেত্ৰতে মোৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেত সদায় স্কুল ছুটিৰ পিছত আমাৰ গাঁৱেদি যেতিয়া চাইকেল লৈ পাৰ হৈ যায় আৰু আমি তেতিয়া ৰাস্তাত মাৰ্বল খেলি থাকোঁ, দৌৰি থাকোঁ, কিবা কৰি থাকোঁ, কিন্তু ছাৰক দেখিলে আমি য'তেই থাকে ত'তেই লুকাই দিওঁ, হাবি জংঘলত সোমাই দিওঁ, ক'ৰবাত জঁপিয়াই দিওঁ, আমি ছাৰলৈ ভয় কৰোঁ আৰু ছাৰে আমাক য'তেই পায় ত'তে কি কৰে, শাসন কৰে। পৰৱৰ্তী দিনত স্কুলত সেই শাসন ব্যৱস্থা আছিল, কিন্তু আজি যদি আমি কাৰোবাৰ ল'ৰা ছোৱালী এটাক শাসন কৰিবলৈ যাওঁ সেই অভিভাৱকে কিন্তু আমাক বেয়া পাব। গতিকে আমি এখন সমাজ আমি সমাজ মানে কি, সমাজ য'ত সুন্দৰতা আছে, য'ত সংস্কৃতি আছে, সেইখনে সমাজ। সেয়েহে জ্যোতিপ্ৰসাদে গাইছিল, সত্য সুন্দৰ শিৱৰ কথা কৈছিল। আজি সুন্দৰে যে ফুলাল মন্ত্ৰ আহুৰাত্ৰি মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। আমাৰ এই ফুল কোমলীয়া ল'ৰা ছোৱালীবিলাকক আমি কি কৰিব লাগিব, আগবঢ়াই লৈ যাব লাগিব। সেয়েহে মই আশা ৰাখিম আজি এই পবিত্ৰ মুহূৰ্তত আমি কিতাপ পঢ়াৰ প্ৰতি ল'ৰা ছোৱালীক আগ্ৰহী কৰি তুলিব লাগিব, কিতাপ পঢ়াৰ আনন্দ দিব লাগিব। কিতাপ পঢ়াটো যে অকল স্কুলৰ কিতাপ পঢ়িব লাগে বা অকল কিতাপ পঢ়িবৰ কাৰণে পঢ়িব লাগে সেইটো নহয়। আমি কিতাপ পঢ়ি তাৰ পৰা যিখিনি দৰকাৰী বস্তু আমি কি কৰিব লাগিব, হজম কৰি ল'ব পাৰিব লাগিব, চোবাই হজম কৰি ল'ব পাৰিব লাগিব। গতিকে আমি তেনেকৈ ধৰণে আগবঢ়াই লৈ যাব লাগিব। জুবিন গাৰ্গে এটা কথা কৈছিল, আমাৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰ' যাক কওঁ, জুবিন গাৰ্গে এটা কথা কৈছিল কি, গামোচাৰে জাতি এটাক বচাব নোৱাৰে। জাতি এটাক কিহেৰে বচাব? কিতাপে বচাব। জাতি এটা কিহেৰে বচাব? সংস্কৃতিয়ে বচাব। জাতি এটা কিহেৰে বচাব? জাতিটোক যদি আমি শুদ্ধ পথত লৈ যাব পাৰোঁ। গতিকে সমাজত যিহেতু আমি মেৰবিল সমাজত আছোঁ, এই মেৰবিল সমাজ মানে কি, সুন্দৰ আৰু সংস্কৃতিৰ সমাহাৰ। সেয়েহে আমি ভাবিম সুন্দৰ আৰু সংস্কৃতিৰ মাজেদি আমি মেৰবিল সমাজখনক আগবঢ়াই লৈ অনাদি কালত আমি এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰিম, তাৰ আশা ৰাখি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জয়টো মেৰবিল অঞ্চল, জয়। ধন্যবাদ।